মৰ্নিং গাইজ হেল্ল' হাই নমস্কাৰ অসমীয়া ৰাইজ পাহৰিয়ে গৈছিলোঁ ইন্ট্ৰডাকশ্যনটো দিব কালি কি হ'ল কালি দেৰি হৈ গ'ল কাৰণে আমি ইয়াত থাকিলোঁ আৰু দিৱালী চেলিব্ৰেট কৰিলোঁ যোনটোৰ ভিডিঅ' ইনষ্টাত মোক দিছোঁ আৰু এতিয়া ৰাতিপুৱা মৰ্নিং আমাক আজি কিবা এটা বহুত বেলেগ বস্তু খাব দিছে মই দেখাই আছোঁ কি বস্তু এইটো চাওঁ এইটো ৰাগিব হা মুদ্দে কিবা মুদ্দে বোলে মুদ্দে এইটো চাওক কি এইটোৰে আমি এইটো খাব লাগে আগতে হাতখন ধুনীয়াকৈ দালিত ধুই ল'ব তাৰপিছত ধুনীয়াকৈ সৰু চাই এটা টুকুৰা ল'ব আৰু মুখত সোমাই কিনে গিলি দিব চুবাব নালাগে বোলে গিলি দিব লাগে ভয়ংকৰ বস্তু এটা খালোঁ দেই আজি মই তাৰপিছত মাইনাই আমাক দেখাব লৈ গ'ল সিহঁতৰ চিল্ক হাউচটো য'ত আপোনাৰ চিল্ক ৱাৰ্ম পোহে ইহঁতে গাইজ এতিয়া মই আহি পালোঁ বাঁহৰ বস্তি মানে আপোনাৰ গোটেই কাল্টিভেশ্যন কৰি ৰাখিছে গাইজ মই দেখাই আছোঁ আপোনালোকক এইপিনে চাওক কিমান ধুনীয়াকৈ থৈছে বাপৰে এইফালে নেম প্লেট লগাই দিছে একদম ভাবা নাছিলোঁ বেংগলোৰত যে এনেকুৱা জেগা আছে ইমান ধুনীয়া লাগিছে আৰু এইপিনে কাৰোবাৰ ঘৰ এটাও আছে চাগে মালিকৰ ঘৰ